ফটো এটা লচোন গাড়ী ন হয়, আমি অসম জাতীয় যুৱ ছাত্ৰ পৰিষদ ডুমডুমা আঞ্চলিক সমিতিয়ে ক'ব বিচাৰোঁ যে কাকপথাৰ আৰক্ষী প্ৰশাসন আৰু তোমাৰ ডুমডুমা আৰক্ষী প্ৰশাসন আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে অতদিনৰ পৰা যে চোৰাং গৰুৰ বেহা চলি আছে, এই বেহাত সিহঁতি সফল হৈছে বুলি ভাবিছোঁ। আৰু সেই গাড়ীখন যিহেতু কাকপথাৰৰ পৰা বেৰিকেড ভাঙি আহি ডুমডুমাৰ চুকেটিং 8 নম্বৰ এয়াৰশ্বিপ ফিল্ডৰ বাগানত যেতিয়া সোমাই দিছিলে, তেতিয়াৰ পৰা আমি এটা কথা ক'ব বিচাৰিছোঁ যে ডুমডুমা আৰক্ষী প্ৰশাসনে ইয়াৰ ওপৰত গুৰুত্ব দিয়ক আৰু কাকপথাৰ আৰক্ষী প্ৰশাসনেও সতৰ্ক হওক যে দৈনিক অবাধ গৰু বেহা যি 8 নম্বৰৰ পৰা চলি আছে, 8 নম্বৰ যি খান নামৰ কোনোবা ব্যক্তিৰ নামত এই বেহা চলি আছে বুলি আমি জানিবলৈ পাৰিছোঁ। আৰু গতিকে আমি সতৰ্ক কৰি দিব বিচাৰিছোঁ যে অতি সোনকালে প্ৰশাসনে ইয়াৰ ওপৰত গুৰুত্বপূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰক, অন্যথা আমি সংগঠনসমূহে নিজাববীয়াকৈ আমি পদক্ষেপ ল'বলৈ আমি বাধ্য হ'ম। আচলতে কালি জব্দ হৈছে কাৰণে আপোনালোকে গম পাইছে, কিন্তু জব্দ নহ'লে প্ৰায় প্ৰতি নিশাই এনেধৰণে গৰুৰ অবৈধ বেহা চলি থাকে। আৰু এই চলি থকাত ইয়াত নেতা জড়িত আছে, বিজেপি নেতা পালিনেতা জড়িত হৈ আছে। নহ'লে এই গৰু বন্ধৰ দিনত হিমন্ত বিশ্ব শৰ্মা নিজকে ছুপাৰ চিএম আখ্যা দিয়া যিজন মুখ্যমন্ত্ৰী, তেওঁ কাৰ্যকালত কেনেধৰণে গৰু ব্যৱসায় চলে, যোনে গৰু মাতা বুলি কৈ থাকে, আচলতে তেওঁ কয় এটা কৰে এটা। আৰু আজি কোনো কথা নহয়, আজি দেখিবলৈ পাইছে আমি বৰহাটজানৰ ইয়াৰ ঘাটি আছে, 8 নম্বৰ ইয়াৰ ঘাটি আছে, আৰু অবৈধভাৱে বেহা চলি আছে, মাছমজিয়াত গৰু মাংসৰ ব্যৱসায় হৈ থাকে। যেতিয়া এই নিষিদ্ধ কৰা ব্যৱসায়টো কেনেধৰণে হৈ থাকে, নিশ্চয় কিবা চৰকাৰী বিষয়ে পৃষ্ঠপোষকতা থাকিব লাগিব, কোনোবা নেতাৰ আশীৰ্বাদ থাকিব লাগিব, নহ'লে কাৰ সাহসত কৰে যে। এটা কথা স্পষ্ট, এই ডুমডুমা আঞ্চলিক ছাত্ৰ আমি সকীয়াই দিছোঁ, যদি অনাগত দিনত এই ব্যৱসায় বন্ধ নহয়, এনেধৰণে গৰুৰ ওপৰত হাৰাশাস্তি কৰি যি সৰ্বৰাহ চলি আছে অবৈধভাৱে, ইয়াক যদি ব্যৱস্থা ল'ব নোৱাৰে প্ৰশাসনে, আমি নিজাববীয়াকৈ কিন্তু ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম।